অহাকালি অৰ্থাৎ 6 মে তাৰিখে আমাৰ মামৰণি গাঁৱৰ বিহুখন উৰুৱাব। সেই উপলক্ষে গাঁৱৰ আটাইবোৰ ডেকা জীয়ৰী একলগ হৈছেহি। সঁচাকৈ বিহু বুলি ক'লে কিবা এটাই ভাল লাগে। অতীজৰে পৰা পৰম্পৰা অনুসৰি গছতলৰ বিহু পালন কৰি অহা হৈছে। এই বিহু উপভোগ কৰি পোৱাসকলে বুজিব ইয়াৰ আনন্দ। এই থলীখনক ডেকা গাভৰুৰ মিলনৰ ক্ষেত্ৰ বুলি ক'লেও হয়তো ভুল নহ'ব। ইয়াতেই বহু ডেকাই জীৱনৰ লগৰীজনী বিচাৰি আহে। আইতা, ককা, পেহা, পেহীহঁতৰ বহুত কাহিনী শুনিছোঁ। চালে চকুৰোৱা মৰম লগা নাচনীবোৰক বোলে বিহুৰ শেষৰ দিনা এই স্থানৰ পৰাই উঠাই লৈ যায়। কিমান ইণ্টাৰেষ্টিং নহয়নে? বিহু নাচিম আৰু জেতুকা নলগামনে? এনেও জেতুকা ৰঙৰ অবিহনে বোলে নাচনী এগৰাকীৰ সৌন্দৰ্য আধৰুৱা। সেয়েহে টিকুটমান জেতুকাৰ ৰঙেৰে সৌন্দৰ্য বৃদ্ধিৰ প্ৰয়াস। সময় সুবিধা পালে কাইলৈ নিশ্চয় ভিডিঅ' এটা দিম, চাব হা। লাভ ইউ অল।